আপুনি যি কোম্পানী নেটৱৰ্কৰ সিম ব্যৱহাৰ নকৰক কিয় সেইটো হ'ব পাৰে জিঅ', এয়াৰটেল, ভোডাফোন কিংবা আইডিয়া। কিন্তু দিনক দিনে আপোনাৰ 4G নেটৱৰ্কৰ যি স্পীড আছিল আগৰ তুলনাত সেই স্পীডটো লাহে লাহে কমি গৈ আছে নেকি? নিশ্চয় আপোনাৰ উত্তৰটো হ'ব হয়। কিন্তু কিয় 4G স্পীডটো আগৰ তুলনাত বহুত লাহে লাহে কমি গৈ আছে? যদি কমি গৈ আছে তেন্তে কিয় কমি গৈ আছে আৰু এইটো বঢ়োৱাৰ কিয় উপায় আছে নেকি? যদি আছে কেনেকৈ? এই গোটেইখিনি বিষয়ে এইটো ভিডিঅ'ত আপোনালোকক জনাম মই। সো ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবলৈ আহ্বান জনালোঁ। Subscribe now and press the bell icon. Never miss an update. So hello friends, welcome back to my YouTube channel. অন্য বস্তুৰ বাসস্থান যিটো আমাৰ নিত্যই প্ৰয়োজনীয় বস্তু, কিন্তু তাৰ লগতে এটা নতুন বস্তু সংযোজন হ'বলৈ গৈ আছে, সেইটো হৈছে ইণ্টাৰনেট। যাৰ মূৰত এবাৰ ইণ্টাৰনেটৰ ভূত সোমাইছে, তাৰ মূৰৰ পৰা ইণ্টাৰনেট ভূতটো এৰাবলৈ বহুত টান হৈ পৰিছে। ভাৰতবৰ্ষৰ ডিজিটেল জগতখনত ইমানেই আগবাঢ়ি গৈ আছে যে ৰিচেণ্টলি চাওক, ভোডাফোন হওক বা জিঅ' হওক বা আইডিয়া হওক, সকলোৱে কিন্তু 5G লঞ্চ কৰিবলৈ গৈ আছে। ৰিচেণ্টলি আমি অলপতে কিজানি জিঅ' ফাইবাৰৰ যিটো ইণ্টাৰনেট লঞ্চ কৰিছে ইতিমধ্যে, আৰু অলপতে আমি জিঅ' 5G সকলোৱে পাম বুলি আশা কৰিছোঁ। কিন্তু এতিয়া চাওক, ইণ্টাৰনেটৰ স্পীডৰ ফালৰ পৰা ভাৰতবৰ্ষ শেষৰ ফালৰ পৰা প্ৰথম হ'ব কিজানি, কাৰণ এটা ৰিপৰ্টৰ অনুযায়ী এইটো পোৱা গৈছে যে ভাৰতবৰ্ষত 4G ইণ্টাৰনেট স্পীড মাত্ৰ 6.08 Mbps, অৰ্থাৎ আপুনি 1 ছেকেণ্ডত মাত্ৰ 6 MB কৈ স্পীড পাই আছে। কিন্তু বাহিৰৰ দেশত ইয়াৰ তুলনাত বহুত বেছি 30-40 MBলৈকে পোৱা গৈ আছে। কিন্তু এতিয়া হ'ল প্ৰব্লেমটো কি? আমাৰ ভাৰতবৰ্ষত যিটো 4G ইণ্টাৰনেট স্পীড আগৰ তুলনাত লাহে দিনক দিনে বঢ়াৰ পৰিৱৰ্তে কমি গৈ আছে কিয়? এই গোটেইখিনি তথ্য আজি আপোনালোকক জনাম। চাওক, জিঅ' আমাৰ মাজত আহিছিল কেৱল 4G নেটৱৰ্কছলৈ, য'ত জিঅ' নাছিল 2G বা 3G, গোটেই কোনো ধৰণৰ নেটৱৰ্ক জিঅ' লৈ অহা নাছিল। জিঅ' কেৱল লৈ আছিল 4G নেটৱৰ্কছলৈ। এতিয়া চাওক, এয়াৰটেলৰ যিটো 3G নেটৱৰ্কছ আছে, সেই নেটৱৰ্কছটোৰ অলপ কেইদিনৰ ভিতৰতে বন্ধ হৈ যাব বুলি ইতিমধ্যে এয়াৰটেলৰ পৰা ঘোষণা কৰি দিয়া হৈছে। তেন্তে চাওক, তেতিয়া কি থাকিব? জাষ্ট থাকিব 2G আৰু 4G। কিন্তু যিমানখিনি কাষ্টমাৰ আছে, যিমানখিনি 2Gৰ কাষ্টমাৰ আছে, সেই কাষ্টমাৰখিনি লাহে লাহে অপ্টিমাইজ কৰি কি কৰা হৈছে, 4G লৈ আপগ্ৰেড কৰা হৈছে বা 4G লৈ অনা হৈ আছে। যিমানখিনি এতিয়া প্ৰব্লেমটো হৈছে, ইয়াতলৈকে কোনো প্ৰব্লেম নাছিল, কিন্তু প্ৰব্লেমটো হ'ল যিমানখিনি কাষ্টমাৰ আছে 4G নেটৱৰ্কছৰ, সেই তুলনাত যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰটো থাকিব লাগিছিল, অৰ্থাৎ বা সহজ ভাষাত ক'বলৈ গ'লে যিমানখিনি নেটৱৰ্কছৰ টাৱাৰ থাকিব লাগিছিল, সেই টাৱাৰখিনি কিন্তু কম আছে। প্ৰথম কথা এইটো হ'ল। আৰু দ্বিতীয়তে হৈছে আপোনাৰ দ্বিতীয় মতে যিবিলাক নেটৱৰ্কছৰ কাৰোবাৰ যিবিলাকখিনি ইউজাৰ থাকিব লাগিছিল, যিমানখিনি এটা ইউজাৰ মানে ধৰি দিয়া হৈছে, ইমানখিনি এই নেটৱৰ্কছৰ পৰা ইমানখিনি মানুহে ইউজ কৰিব পাৰিব, তাৰ তুলনাত বেছি মানুহে ইণ্টাৰনেট ইউজ কৰি আছে। এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে মোবাইলৰ কোনোবা ছেটিংছৰ জৰিয়তে বা APNৰ চেঞ্জ কৰি হ'লেও ইণ্টাৰনেটৰ স্পীডটো বঢ়াব পাৰোঁ নেকি? যদি এনেকুৱা কোনো প্ৰশ্ন আপোনাৰ মনত আহিছে, কিন্তু এই প্ৰশ্নটো এতিয়া মূৰৰ পৰা উলিয়াই দিয়ক, কাৰণ এনেকুৱা যদি আপুনি ইউটিউবত চাৰ্চ কৰি বহুত ভিডিঅ' পাব, কিন্তু এইটো একেবাৰে সত্য নহয় যে মোবাইলৰ কোনো ছেটিংছৰ জৰিয়তে আপোনাৰ মোবাইলৰ ইণ্টাৰনেটটো আপুনি বঢ়াব পাৰে। চাওক, ইণ্টাৰনেটটো আপোনাৰ যিখন ইণ্টাৰনেট স্পীডটো যি কোম্পানী নেটৱৰ্কছৰ স্পীড, সেই কোম্পানীতে কেৱল ইচ্ছা কৰি বৃদ্ধি কৰিব পাৰিব, বাকী কোনো বৃদ্ধি কৰিব নোৱাৰে। অথবা আপুনি মই যিকেইটা পইণ্ট ক'লোঁ যে আপোনাৰ ওচৰত যদি কোনো টাৱাৰ আছে, নেটৱৰ্কছৰ টাৱাৰ আছে, তেন্তে হ'লে আপুনি স্পীডটো বেছি হ'ব। অথবা যদি আপোনাৰ অঞ্চলত মানুহ 4G ইউজ কৰা মানুহ কম আছে আৰু তাৰ নেটৱৰ্কৰ টাৱাৰ আছে, তেতিয়া আপুনি কেৱল নেটৱৰ্কৰ স্পীডটো বেছি পাব। আৰু আপুনি এতিয়াই আকৌ কৈছোঁ, এতিয়াই মোবাইলৰ ছেটিংছৰ জৰিয়তে আগৰ তুলনাত আগৰ যিবিলাক মোবাইল আছিল, ধৰি লওক 2014-13 চনৰ আগৰ যিবিলাক মোবাইল আছিল, সেইবিলাক মোবাইলৰ নেটৱৰ্ক কেপচাৰ যিটো কেপাচিটি সেইটো বহুত কম আছিল, কিন্তু বৰ্তমানত যিটো কেপচাৰ কেপাচিটি সেইটো বহুত বেছি হয়। আৰু আপুনি কি মোবাইল ইউজ কৰে, বা আপুনি কি চিম ইউজ কৰে, বা আপুনি কি নেটৱৰ্কছৰ চিম ইউজ কৰে, জিঅ' কিংবা এয়াৰটেল, আৰু আপুনি কি নেটৱৰ্ক 2G নে 3G নে 4G ইউজ কৰে, আৰু আপোনাৰ তাতে কিমান Mbps স্পীড আছে, এই গোটেইখিনি কিন্তু আপুনি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, যদি কিবা জানিবলৈ পাইছে, তেন্তে ভিডিঅ'টো লাইক কৰিব,
কমেণ্ট সুন্দৰকৈ এটা কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো দবাই দি অল সিলেক্ট কৰিব, কাৰণ এনেধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ লগত সদায় লৈ আহিম। তো থেংক ইউ, টিল দেন, টাটা, বাই বাই।